নমস্কাৰ। এয়া আজি আমি সজিত কাইদেউৰ ঘৰত আছোহি। ঘৰতে আছে তেখেত, কিবা এটা বনাব বোলে, আমাকো মাতিলে, তো আহিছোঁ। প্ৰথমে বোলে গৰম পৰিছে খুব, চপত অলপ খাই লওঁ। ঠিক আছে, আমি হ'লে এতিয়া চবত খাই ল'ম। ভিডিঅ'টো আপোনালোকে চাই থাকিব, স্কিপ নকৰাকৈ। চিংকাই মিনটো হ'ব। আৰু ইয়াত মিনাল চব আহিছে, একেলগতে আমি আজি মাছ বনাই খাম পাতত দি। আমি ষ্টাৰ্ট কৰোঁ এতিয়া ভিডিঅ'টো। মানুহ তিনিজন স্কিপ নাই, ডাইৰেক্ট দি দিব। এইটো আমৰ চৰবত। এইটো আমটো মানে পকা আম পিচি লৈ পূৰা ফটা আঁঠুৱাত চেপি দিয়া হৈছে। এতিয়া খাই চাওঁ কেনেকুৱা বনাইছে। ভালে আছে। মাছ আনিছোঁ, এইটো বিলাহী এটা লৈছোঁ, আদা লৈছোঁ। এইটো নামটো কি হ'ব কৈ দিয়ক। পাতত দিয়া মাছ আৰু এইটো কি কয়, গাঁৱলীয়া ষ্টাইলত বনাম একদম ট্ৰাইবেল খানা। খুন্দ লগাইছোঁ এতিয়া, আদা নহ'ব বুলি বোলো শুন এইটো শুনক। মই আৰু জলকীয়া লৈ আহিছোঁ। আদা নহৰু লৈছোঁ, মাছ বিলাহী লৈছোঁ, জলকীয়া লৈছোঁ, তাৰপিছত নিমখ হালধি অলপ মিঠাতেল কলপাতটোত মাছটো দিম এতিয়া। লেতেৰা আহে চিংকাই। একো নাই, গাঁৱলীয়া মানুহ চলি যায়। তেলো বেছি লোৱা নাই, এই ইমান ক'ম হৈ যাব, বেছি তেল নালাগে। হ'ব মিঠাতেলৰ যিহে দাম ঐ। জলকীয়া তেনেকৈ দি দিব নে? জলকীয়াটো ফালি দিম। আদা নহৰুখিনি দি দিম। মিঠাতেল ধাৰা লৈছোঁ, ধাৰা। এইটো স্পনচাৰ হৈ যাব নেকি? বেলেগ মিঠাতেলো হ'ব, ধাৰা লৈছোঁ। আমাৰ ঘৰত আছিলে ধাৰা মিঠাতেল। নিমখ দি দিছোঁ অলপ, খাবা আৰু বহুত টেষ্ট হ'ব। পানী খালে সৰু, আপোনালোকে ডাঙৰ পাত লওক। ডাঙৰ পাত ভাল হ'ব। এতিয়া মাছটো জুইত দিম, পাতত এনেকৈ ৰেডি কৰি লওঁ, চব মেৰিয়াই মেলি কলপাত দি জুই জ্বলাই ৰাখিছোঁ। বৰ কম দেই। বাঁহীটো বজাই নেকি অলপ? বাঁহীটো অলপ বজোৱা। আমি এনেই অলপ চেষ্টাহে কৰিছোঁ দেই।
এতিয়া খাওক কেনেকুৱা লাগিছে খাওক। ভাল লাগিছে না ভাল লাগিছে বঢ়িয়া লাগিছে বুজো মজা মজা তোৰ বাঁহীৰ সুৰটো ভাল লাগিলে চেষ্টা কৰি আছো আৰু মানে পাতত দি মাছ মই আজি খাইছোঁ প্ৰথম খাইছে উম। মই কেতিয়াবা খাওঁ মাজে সময়ে মোক খোৱা হয় তথাপিতো এনেকুৱা ইমান টেষ্ট আজি ভাল লাগিছে আৰু ভাল লাগিছে ইমান গৰমত মানে পাতত দি মাছ খোৱাই মজাই বেলেগ আছে একেবাৰে গাঁৱত সাধাৰণতে এনেকৈ আমাৰ লাইফবিলাক পাৰ কৰিছোঁ গাঁৱলৈ আমি গোটেইকেইটা আপোনালোকে এনেকৈ খাই চাব কেনেকুৱা পালে জনাব ৰজিত ই এনেকৈ খানা দি থাকিব আপোনালোকক চাই থাকিব আপোনালোকে ভিডিঅ'টো আজিলৈ ইমানেই বাই 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 থেংক ইউ দিম